নমস্কাৰ। আজি ক্লাছ 10 অনুশীলনী 6.2 9 নম্বৰ প্ৰশ্নটোৰ সমাধান কৰিম। তো প্ৰশ্নটো আছে ABCD ট্ৰেপিজিয়ামৰ AB সমান্তৰাল DC আৰু ইয়াৰ কৰ্ণ দুডাল পৰস্পৰ O বিন্দুত ছেদিত হয়। দেখুৱা যে AO by BO equal to CO by DO। তো প্ৰথমতে আমি ইয়াৰ চিত্ৰটো আঁকি লওঁ। তো ইয়াতে আমাৰ ABCD এটা ট্ৰেপিজিয়ামৰ কথা কৈছে। তো ইয়াতে আমি এটা ট্ৰেপিজিয়াম আঁকিম আৰু তাৰ নামটো দিম ABCD। কিন্তু বাহু আমাৰ AB আৰু DC কি হ'ব লাগিব সমান্তৰাল, মানে ওপৰৰ বাহুটো আৰু তলৰ বাহুটো যেহেতু আমি সমান্তৰাল আঁকিছোঁ, এই ওপৰৰ বাহুটোক যদি আমি AB বুলি দিওঁ তেনেহ'লে তলৰ বাহুটোৰ নাম আমি কি দিম DC। তেতিয়া ABCD ABCD আমাৰ ট্ৰেপিজিয়াম। তাৰপিছত ইয়াতে কৈছে ইয়াৰ কৰ্ণ দুডাল পৰস্পৰ O বিন্দুত ছেদিত হয়। তো আমি কৰ্ণ দুডাল টানি লওঁ, O বিন্দুত ছেদিত হৈ আছে। এবাৰ প্ৰমাণ কৰিব লাগিব AO by BO equal to CO by কি হ'ব আমাৰ DO। এইটো প্ৰমাণ কৰিম। তাৰ কাৰণে ইয়াতে এটা অংকন কৰিব লাগিব। তো অংকনত আমি কি কৰিম, O বিন্দুৰ পৰা AD বাহুৰ ওপৰত এটা বিন্দু ল'ম, E বিন্দু ল'ম, যাতে OE সমান্তৰাল AB হয়। তাৰমানে আমাৰ অংকনটো কি হ'ব, অংকনটো হ'ব আমাৰ যে OE সমান্তৰাল AB অংকন কৰা হ'ল, অংকন কৰা হ'ল। এইটো আমাৰ অংকনত পৰিব। আৰু ইয়াৰ আগত আৰু দুটা কথা লিখিব লাগিব, বিশেষ সূত্ৰ। প্ৰশ্নটো লিখি গ'লে হ'ল ছেদিত হয়লৈকে, আৰু দেখুৱাব লাগে যে আমাৰ এই শাৰীটো লিখিবলৈ হ'ল। তাৰপিছত এটা শাৰীটো আহিব, সেই শাৰীটো হ'ব আমাৰ অংকন। মানে অংকনত আমাৰ এই কথাটো কৈ ল'ব লাগিব যে OE ABৰ সমান্তৰাল ৰেখা এডাল অংকন কৰা হ'ল। তাৰপিছত আহিব কি আমাৰ প্ৰমাণ। এইখিনি মুচি দি আছোঁ, সেই তিনিটা লাইন লাগিব, সেই তিনিটা লাইন তোমালোকে লিখিবা। এবাৰ আমাৰ আহিব প্ৰমাণ, অংকনৰ পিছত আহিব প্ৰমাণ। প্ৰমাণত আমি আৰম্ভ ক'ৰ পৰা কৰিম, যেহেতু এইটো হৈ আছে আমাৰ 6.2 অনুশীলনীৰ। 6.2 অনুশীলনীৰ আমাৰ কি কৰিব লাগে, সমান্তৰাল ৰেখাৰ যোনটো আমাৰ উপবাদ্য আছে সেই হিচাপে আমি ইয়াৰ সমাধানটো উলিয়াব লাগে। তো ইয়াতে আমাৰ কোৱা আছে যে OE সমান্তৰাল কি কোৱা আছে আমাৰ AB। এইটো কি হিচাপে কৰিলোঁ আমি, অংকন মতে। এইটো অংকন মতে আমি এইটো অংকন কৰিছোঁ। তাৰপিছত আমাৰ কথা এটা আছে AB সমান্তৰাল কি হৈ আছে আমাৰ DC, এইটো দিয়া আছে। যদি OE ABৰ লগত সমান্তৰাল হয় আৰু AB যদি DCৰ লগত সমান্তৰাল হয়, তেনেহ'লে OE কাৰ লগতো সমান্তৰাল হ'ব, আমাৰ DCৰ লগতো সমান্তৰাল হ'ব। এই কথাটো আমি ক'ব পাৰিম, মানে OE সমান্তৰাল DC। এই কথাটো কৈ লওঁ, কাৰণ আমাৰ লাগিব ইয়াতে। এইবাৰ এই সমান্তৰাল ৰেখাডাল এতিয়া কোনটো ত্ৰিভুজত আছে, দুটা ত্ৰিভুজত আছে, আমি সেই দুটা ত্ৰিভুজটো উলিয়াই লওঁ। কোন দুটা ত্ৰিভুজত আছে, এটা আছে ABD ত্ৰিভুজত। এনেকৈ আমাৰ ত্ৰিভুজটো দিয়া আছে, এনেকৈ ত্ৰিভুজটো দিয়া আছে, আৰু এইটো OE সংযোগ কৰি এইটো O পাইছোঁ, এইটো E পাইছোঁ, এইটো A, এইটো B, আৰু এইটো হৈ আছে আমাৰ D। এইটো হৈছে ত্ৰিভুজ। এতিয়া আমাৰ উপবাদ্যটো কি আছিল, যে যদি কোনো এটা ত্ৰিভুজৰ কোনো এটা বাহুৰ সমান্তৰালকে এটা ৰেখা টনা হয়, তেনেহ'লে ৰেখাটোৱে কি কৰিব, বাকী দুটা বাহুক একে অনুপাতত কি কৰিব, বিভক্ত কৰিব। তে আমাৰ OE ABৰ কি হৈ আছে, সমান্তৰাল হৈ আছে, তেনেহ'লে অনুপাতটো কি হ'ব আমাৰ AE by ED ইকুৱেল টু OB by ক'ব পাৰোঁ BO by কি হৈ যাব আমাৰ DO, মানে BO by DO বা ODO ক'ব পাৰোঁ, এইটো OD। এই ত্ৰিভুজটোৰ পৰা এই কথাখিনি আমি ক'ব পাৰোঁ, আৰু এইটোক আমি সমীকৰণ হিচাপে 1 নম্বৰ বুলি দি থৈ আহিম। তে আমি এই ত্ৰিভুজটোত সেই কথাটো কৈ লওঁ যে ত্ৰিভুজ ABDত OE সমান্তৰাল AB। এই উপবাদ্য মতে আমি কি লিখিব পাৰিম, এতেকে AE by ED ইকুৱেল টু BO by OD। এইটো আহি গ'ল আমাৰ 1 নম্বৰ। এইটো সমীকৰণ আমাৰ উপবাদ্য হিচাপে ক'ব পাৰিম এই কথাটো। এইবাৰ দ্বিতীয় ত্ৰিভুজটো কি হ'ব আমাৰ, কিন্তু আমাৰ সমান্তৰাল ৰেখা এইটোৱে ল'ম। এইটো হৈ যাব আমাৰ ADC, এইটো ত্ৰিভুজ ADC। এইটো হৈছে A, এইটো হৈছে D, আৰু এইটো হৈ আছে আমাৰ C, আৰু এই বিন্দুটো হৈ আছে O, আৰু এইটো হৈ আছে আমাৰ E। তো ইয়াতে আমি এই কথাটো কৈ লৈছোঁ, প্ৰমাণটো কৰি লৈছোঁ। অংকন হিচাপে আমি OE ABৰ সমান্তৰালকে টানিছিলোঁ, AB DCৰো সমান্তৰাল হয়, তেনেহ'লে OE কি হ'ব আমাৰ DCৰো কি হৈ যাব, সমান্তৰাল হ'ব। আমি ইয়াতে প্ৰমাণটো কৰিছোঁ। তে OE টো DCৰো সমান্তৰাল, তেনেহ'লে ইয়াতেওতো একে অনুপাতত বিভক্ত হ'ব।
উপবাদ্য হিচাপে এ ই বাই কি হৈ যাব আমাৰ ইডি ইকুৱেল টু এ অ' বাই কি হৈ যাব আমাৰ অচি ত্ৰিভুজ এ ডি চিত অ ই সমান্তৰাল ডি চি এতেকে এবাৰ যদি অনুপাতটো লেখো অনুপাতটো কি আহিব আমাৰ এ ই বাই ই ডি ইকুৱেল টু সোঁফালে কি আছে আমাৰ এ অ' বাই অ' চি এইটো হৈ গ'ল আমাৰ 2 নম্বৰ এবাৰ যদি 1 নম্বৰ আৰু 2 নম্বৰ সমীকৰণ দুটা তলত যদি ধ্যান দিওঁ তেনেহ'লে বাওঁফালৰ মান দুটা কি আহি আছে আমাৰ একে আহি আছে তে বাওঁফালে আমাৰ 1 নম্বৰটো আমাৰ এ ই বাই ই ডি আছে 2 নম্বৰ সমীকৰণতো এ ই বাই কি আছে আমাৰ ই ডি আছে তে যদি বাওঁফালৰ মান দুটা সমান হয় তেনেহ'লে আমি সোঁফালৰ মান দুটা কি ক'ব পাৰিম সমান বুলি ক'ব পাৰিম তে ইয়াতে আমাৰ তলত আহিব যে 1 আৰু 2 ৰ পৰা আমি ক'ব পাৰো যে এইটো ক'ব পাৰো নকলে হ'ব তে কি ক'ব পাৰো যে BO বাই OD ইকুৱেল টু AO বাই কি হৈ যাব আমাৰ OC ইয়াতে আমাৰ AO টো ওপৰত আছে AO টো ওপৰত আছে মানে সোঁফালৰ মানখিনি আমাৰ ইয়াতে বাওঁফালে আহি আছে বাওঁফালৰখিনি সোঁফালে আহি আছে AO ওপৰত আছে কিন্তু AO ৰ তলত কি আছে আমাৰ BO ইয়াতে নালাগে যদি ইয়াৰ পৰা সোঁফালে লৈ যাওঁ তেনেহ'লে ইয়াতে ওপৰত আছে BO টো তে ইয়াতে গ'লে ক'ত গুচি যাব সোঁফালে গ'লে তলত গুচি যাব আৰু OC টোক যদি আমি বাওঁফালে আনো OC টো সোঁফালে কিহত আছে তলত আছে তে বাওঁফালে আনিলে ই ক'ত আহিব ওপৰত আহিব তে OC টো আমি ওপৰত আনি লওঁ আৰু OD টো ইয়াতে ঠিকে থাকিব কিন্তু OD টোক লেখতে আমি কি লিখিব পাৰো DO লিখিব পাৰো কাৰণ আমাৰ ইয়াতে DO বুলি কোৱা আছে ইকুৱেল টু AO টো ওপৰত ঠিকে আছে এবাৰ সোঁফালৰ পৰা BO টো সোঁফালে লৈছিলো বাওঁফালৰ পৰা সোঁফালে লৈছিলো তে BO টো ওপৰত আছিল সোঁফালে ললে কি হৈ যাব আমাৰ এইটো তলত আহি যাব তে মানটো কি হৈ যাব তলত BO এই কথাটো আমাৰ উলটাকে কোৱা আছে ইয়াতে আমি কোৱাতে উলটাকে কৈ দিব পাৰো AO বাই BO ইকুৱেল টু কি হৈ যাব আমাৰ CO বাই কি হৈ যাব আমাৰ DO এটো OC বুলি নকয় আমি এটো CO বুলিও ক'ব পাৰো তে AO বাই BO ইকুৱেল টু কি হৈ যাব আমাৰ CO বাই DO খালি কি কৰিছো সোঁফালৰ মানটো আমি বাওঁফালে আনিছো বাওঁফালৰখিনি ক'ত লৈছো সোঁফালে লৈছো কিন্তু এই হাৰিটোত কি কৰিছিলো এই হাৰিটোত আমি BO আৰু DO একেলগে নালাগে BO আৰু AO লাগে সেই কাৰণে আমি কি কৰিছো BO টো আমি ক'ত লৈছিলো সোঁফালে লৈছিলো তে ইয়াতে ওপৰত আছিল সোঁফালে গ'লে ক'ত যাব ই তলত গুচি যাব আৰু তলৰ যোনটো মান আছে এইটো ইয়াতে নালাগে ইয়াক যদি বাওঁফালে আনো তেনেহ'লে ই তলত আছিল ই ক'ত গুচি আহিব ওপৰত গুচি আহিব তে তেনেকৈ আমি ইয়াতে লিখিছিলো আৰু লাষ্টত আমাৰ সোঁফালৰ মানটো বাওঁফালৰ মানটো সোঁফালে আহিছিল প্ৰমাণটো যদি এনেকৈ ৰাখি থৈ দিওঁ এইটোও প্ৰমাণ হ'ব আৰু যদি তোমালোকে ভাবা নহয় যেনেকৈ আছে আমি তেনেকৈ লিখিম সেইকাৰণে আমি কি কৰিছোঁ বাওঁফালটো সোঁফালে আৰু সোঁফালৰটো কি কৰিছোঁ আমি বাওঁফালে লিখি দিছোঁ তেনেকৈ তো এইটোৱে আছিল ইয়াৰ সমাধান তো আশা কৰিছোঁ প্ৰশ্নটোৰ সমাধান তোমালোকে বুজি পাইছা আৰু যদি বুজি পোৱা নাই তেনেহ'লে প্ৰথমৰ পৰা আৰু একবাৰ চোৱা নিশ্চয় তোমালোকে বুজি পাবা তোমালোকৰ যদি কোনো তেনেকুৱা প্ৰশ্নৰ সমাধান তোমালোকৰ কৰি দেখাব লগা আছে তেনে কমেন্ট বক্সত জনাই দিবা তাৰ সমাধান দিয়াৰ কাৰণে মই চেষ্টা কৰিম তো আজিলৈকে ইয়াতে দিছোঁ নমস্কাৰ।